হেল্ল' পিকনিক এভৰিৱান, জাৰ্ণি। আপোনালোক সকলো ভালে আছেনে বাৰু? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালে আছোঁ। জানুৱাৰী 1 তাৰিখ বুলি পিকনিক খাবলৈ ওলালোঁ। পিকনিক খাবলৈ যাওঁতে আমাৰ এই ওচৰৰ ভাইটিকেইটাক লগ পালোঁ। সিহঁতক লগ পাই যে কিমান ভাল লাগিল নহয়। গ'লোঁ, গৈ লৈ লৰালৰিকৈ পিঁয়াজ আলু কাটিলোঁ। তাতে আকৌ চৌকাটো বনাব নোৱাৰা হৈ থাকিলোঁ। জুই জ্বলাবলৈ ইমান অসুবিধা হৈ আছিলে নহয়। ওচৰতে ককাই এজন আছিলে, ককাই আহিলেও ইমান ধুনীয়াকৈ চৌকা এটা খান্দি দি থৈ সহায় কৰি থৈ গ'ল। তেখেতলৈ যে বহুত 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 ধন্যবাদ থাকিল। বৰ ধুনীয়াকৈ বনাই থৈ গ'ল। কম খৰিতে গোটেইখিনি খানা বনাই হৈ গ'ল আমাৰ। ইয়াত দেখিছেনে ব্ৰইলাৰ বনাই আছে আৰু কাষতে মানে মাটিমাহৰ তলি আছিলে। মাটিমাহৰ তলিৰ পৰা মাটিমাহ আনি আমি পিকনিকত খাই এনজয়। এয়া আকৌ ভাইটি ধুনীয়াকৈ এয়া চবকে দেখাই লৈ আমি সিহঁতৰ লগত ফটো ছেশ্যন হ'ল আমাৰ। ধুনীয়াকৈ চবে ফটো চটো তুলিলোঁ। যিহেতু ফটো তুলিব লাগিবই, স্মৃতি হিচাপেতো সাঁচি ৰাখিব লাগিব সময়খিনি। ফটো হিচাপে থৈ দিলে পিছত চাব পাৰিম। তাৰপিছত চবে আমি খানা খালোঁ, খাই লৈ ঘৰলৈ আহিলোঁ।